বিহু সংস্কৃতি ৰঙৰ ৰংচৰা বিহুত আছে ভোগৰ আনন্দ সৃষ্টিৰ গৌৰৱ বিহুৱে কয় অতীতৰ ইতিহাস বৰ্তমানৰ বিৱৰ্তন আৰু ভৱিষ্যতৰ ভৱিষ্যতবাণী বিহুৰ পৰশত সাৰ পাই উঠে অসমৰ প্ৰকৃতি নৈ নিজৰা পৰ্বত পাহাৰ চৰাই চিৰিকটি ন সৌন্দৰ্য ন ৰূপ বিহু আহিলে আজিও বিহুৱতী চৰাই দিয়ে আগলি বুলন এফালে যদি নিৰ্বাচনত ধুমুহা আনফালে আকৌ দেখা গৈছে সমগ্ৰ অসমবাসীয়ে বাপুতি সাহোন ৰঙালীক আদৰাৰ প্ৰস্তুতি কি ডেকা কি বয়োজ্যেষ্ঠ সকলোৱে বাট চাইছে মাত্ৰ ৰঙৰ উৎসৱ ৰঙালীলৈ মহানগৰীৰ পাথৰকুৰিত দেখা গ'ল ৰঙালী বিহুক আদৰাৰ ব্যাপক প্ৰস্তুতি সৰস্বতী ডান্স একাডেমী আৰু নৱদ্বীপ সাংস্কৃতিক গোষ্ঠীৰ যুটীয়া উদ্যোগত 7 দিনীয়া কাৰ্যসূচীৰে উদ্যোক্তাসকলে আয়োজন কৰে বিহু নাচ ঢোল আৰু আধুনিক নৃত্যৰ কৰ্মশালা মই অসমবাসী ৰাইজত ৰঙালী বিহুৰ আগতীয়াকৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ প্ৰতি বছৰৰ দৰে এই বছৰো আমি বিহু আৰু আধুনিক নৃত্য কৰ্মশালা আয়োজন কৰিছোঁ আৰু যদিও মহামাৰী কৰোণাৰ ক্ষেত্ৰত বহুত অসুবিধা হৈছে চ' এইবাৰ ইমান ধুনীয়াকৈ ওলাই আহিছে কণ ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱকসকল সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ তাৰ উপৰিও আমাৰ এই কাৰ্যসূচীটো আমি মণিকাঞ্চন দাস ছ'চাইটি সৰস্বতী ডান্স একাডেমী আৰু নৱদ্বীপ সাংস্কৃতিক গোষ্ঠীৰ যুটীয়া উদ্যোগত আমি এই অনুষ্ঠানটো পাতিছোঁ এই বিহু কৰ্মশালাখনত অংশ লোৱা 100তকৈ অধিক কণ কণ শিশুৱে ঢোলত তালে তালে ভাঙিলে কঁকাল ঢোলৰ চেৱত আনন্দ উল্লাসৰ মাজত পাহৰি গৈছে কংক্ৰিট মহানগৰীৰ বিকৃত শব্দ তেওঁলোক মাথো ব্যস্ত নিজৰ স্বকীয় সংস্কৃতি বজাই ৰখাত আৰু খুব ধুনীয়া আপোনালোকে দেখিছে কণ ছাত্ৰ ছাত্ৰী ধুনীয়াভাৱে আহিছে সাজি কাচি আহিছে খুব ভাল লাগিছে যদিও মহামাৰী কৰোণাৰ কাৰণে আমি অলপ স্তব্ধ হৈ গৈছিলোঁ কিন্তু এনেকৈ ওলাই অহাৰ কাৰণে খুব ভাল লাগিছে আমাৰ 100ৰো ওপৰত হৈছে প্ৰতি বছৰতে মানে এইবাৰ খুব বেছি হৈছে যোৱাবাৰতকৈ এইবাৰ বেছিহে হৈছে কিন্তু ভাবিছিলোঁ কম হ'ব বুলি কেনে কিন্তু তথাপিতো যে ৰাইজ যে ওলাই আহিছে অভিভাৱকসকলে আহিছে খুব ভাল লাগিছে তেনেকুৱাকৈ আৰু এনেদৰে এইসকল শিশুৱে আদৰণি জনাইছে মৰমৰ ৰঙালী বিহুক আদৰাৰ প্ৰস্তুতি ভিডিঅ' জাৰ্নালিষ্ট ৰিপনৰ সৈতে ৰাজুৰ সহযোগত সময় অসম গুৱাহাটী বিহু নাচিছা কেনেকুৱা লাগিছে ভাল লাগে কি ছাৰে কি শিকাই কেনেকুৱা লাগিছে বিহু নাচি আগতে নাচিছিলানে নাচিছিলা ছাৰে বিহু শিকাইছে কেনেকুৱা লাগিছে নাচি আগতে নাচিছিলানে নাই নাচে এইবাৰ প্ৰথম ভয় লাগিছেনে নাই নাই